আজি মই কাঞ্চন বাই ঘৰত আহিলোঁ আৰু ঘৰৰ কাৰণে আছে পুলি লৈ আহিছোঁ আৰু মানটো বোলা আছে গম পালোঁ ৰাস্তাতে আৰু গম পাই আছোঁ আৰু তাৰ ভিডিঅ' দি থাকে চাই থাকোঁ। এই শ্বুটিঙত যাব ওলাইছোঁ। গম পাইছোঁ শ্বুটিঙত যাব ওলোৱা বুলি গম পাইছোঁ। কি লৈ আহিছ এইগিলা? পুলি লৈ আহিছোঁ। এইয়া কোমোৰা পুলি আছে, জিকাৰ পুলি আছে, জলকীয়া কেইটা ছিঙিলে খাব পাৰিবি আৰু। ঐ বা এইগিলা মোৰলৈকে লৈ আহিছা। কি দৰকাৰ? তই বোলচোন বেজি দিয় মই। অ' বেজি এটা দিব লগা আছিলে। আছোন পিছে ঘৰটো দিয়া। চব খেলিছিলে মোক হাহাকাৰ বাকী নাই কিন্তু বেজি দি হাল্লাই এটা বিচনাও ভাঙি দিলা। যা ঘুমাই থাকি যা। এই নকুন দাৰ চেনেলটো সকলোৱে ফ'ল' কৰিব। ধুনীয়া ধুনীয়া খেতি ভিডিঅ'গিলা দি থাকে। পাণ কেনেকৈ ৰুব লাগে, বস্তুবিলাক কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে ধুনীয়াকৈ বুজাই দিয়ে। সকলোৱে ফ'ল' কৰি ল'ব, বহুত কথা শিকিব পাৰিব।